নমস্কাৰ বন্ধুসকল, আজি মই বনাব লৈছোঁ মটৰ পোলাও ৰেচিপি। তেন্তে ব'লক অলপো দেৰি নকৰাকৈ আমি এই ৰেচিপিটো বনাবলৈ আগবাঢ়োঁ। এতিয়া কেৰাহীখন পাতি ল'ব লাগিব। আমাক এই ৰেচিপি বনাবলৈ লাগিব 1 কেজি জহা চাউল, মটৰ আৰু গাজৰ 2 টুকুৰামান। তাৰপিছত লাগিব ডালডা প্ৰায় 100 গ্ৰামমান দিলেই হ'ব। আমি কেৰাহীটোত ডালদাখিনি ভালকৈ দি দিছোঁ। ডালদাও দিব পাৰে, ৰিফাইনো দিব পাৰে। ডালদাখিনি ভালকৈ গলি লওক। তাৰপিছত ডালদাখিনি ভালকৈ গলি লোৱাৰ পিছত আমি পিঁয়াজ দিব লাগিব। পিঁয়াজখিনি খুব মিহিকৈ কাটিব লাগিব, যাতে ডাঙৰ হ'লে সিজাটো দিগদাৰ হৈ যাব। অকণমান মিহিকৈ কুটি ল'লে ভাল পোলাওৰ কাৰণে লাগিব মটৰ প্ৰায় 100 গ্ৰামমান দিলেই হৈ যাব। তাৰপিছত আদা লাগিব, লং ইলাচিখিনি ভালকৈ গুড়ি কৰি ল'ব লাগিব আৰু গুড়ি কৰি তেলত দিব লাগিব। এয়া মই দি দিছোঁ। এইখিনি অলপ ভজা হোৱাৰ পিছত আমি কাটি থোৱা পিঁয়াজখিনি দিম। এয়া মই পিঁয়াজখিনি দিব লৈছোঁ। পিঁয়াজখিনি দিয়া হোৱাৰ পিছত ভালদৰে খুব লৰাব লাগিব। প্ৰায় ৰঙা হোৱালৈকে লৰাই থাকিব লাগিব। আমি মন কৰিব লাগিব যে পিঁয়াজখিনি দেৰি নাযায়। দেৰি গ'লে সোৱাদটো বেয়া হ'ব। এতিয়া খুব ভালদৰে আমি লৰাব লাগিব, যাতে পিঁয়াজখিনি তলত লাগি নধৰে। এয়া আমি লৰাই আছোঁ। ভালদৰে লৰাব লাগিব। ইয়াত অলপমান আদা দিব লাগিব। আদাখিনি অলপ খুন্দি দিলেও হ'ব বা মিক্সিত দি গুড়ি কৰি দিলেও হ'ব। এতিয়া ভালদৰে লৰাই থাকিব লাগিব। ৰঙা নোহোৱালৈকে লৰাব লাগিব। লৰাই আছোঁ। পিঁয়াজখিনি হৈছে আৰু অলপমান ভাজিব লাগিব। প্ৰায় পিঁয়াজ হৈ গৈছে। ইয়াৰ পিছত আমি এতিয়া আমাৰ মটৰখিনি দিব লাগিব। মটৰখিনি দি পানীটো যাতে নাযায় সেইটো চাব লাগিব। ভালকৈ দিব লাগিব মটৰখিনি, কাৰণ পানীত তেলত মটৰখিনি দিলে ফুটিব। এয়া গাজৰখিনি দিব লাগিব এতিয়া তেলত। এতিয়া লৰাই থাকিব লাগিব অলপ টাইম। আধা ভজা হোৱালৈকে লৰাই থাকিব লাগিব, যাতে কেঁচা গোন্ধটো নোলায়, নহ'লে খাবলৈ বেয়া হ'ব। ইয়াৰ পিছত আমি চাউলখিনি দিম। চাউলখিনি টুকি ল'ব লাগিব ভালদৰে, পানী নথকাকৈ। এইখিনি ভজা হৈ গৈছে প্ৰায়। ইয়াত এতিয়া আমি চাউলখিনি দিম। এনেকৈ ধুনীয়াকৈ ভাজি ল'ব লাগিব, যাতে কেৰাহীত নালাগে এইটো মন কৰিব লাগিব। আৰু হিটটো অলপ কমাই দিব লাগে। এতিয়া অলপমান নিমখ দিব লাগিব। নিমখ আধা চামুচ দিলেও হ'ব। আপোনালোকে নিজৰ আন্দাজ মতে দিব পাৰিব। প্ৰায় হৈ গৈছে এইখিনি ভজা। তাৰপিছত এয়া চাউলখিনি দিব লাগিব। চাউলখিনি দিয়াৰ পিছত ভালদৰে লৰাব লাগিব।
এইটো মন কৰিব যাতে চাউলখিনি তলত লাগি নধৰে। প্ৰায় আধা ঘণ্টামান ভাজিব লাগিব চাউলখিনি খুব সুন্দৰকৈ, কাৰণ পোলাও বনোৱাত বিশেষকৈ চাউলখিনি ভজাৰ লগতে বিশেষ গুৰুত্ব দিয়ে। আমি এনেকৈ ভালদৰে লৰাব লাগিব যাতে তলত লাগি নধৰে। প্ৰায় আধা ঘণ্টামান লৰাই থাকিব লাগিব। হিটটো অলপ কমাই দিব লাগিব। গেছৰ হিটটো বেছিকৈ দিলে এইখিনি দেৰি যোৱাৰ চান্স আছে। ভালদৰে এনেকৈ লৰাই থাকিব লাগিব, তলত যাতে লাগি নধৰে। খুব সুন্দৰকৈ লৰাব লাগিব। এনেকৈ লৰাই থাকিব লাগিব। এইখিনি ভালকৈ ভজা হোৱাৰ পিছত অলপমান আমাক গৰম পানী লাগিব। পানীখিনি বেছি নালাগে, চাউলৰ জোখত অলপমান পানী দিলে হ'ব। কাৰণ এইখিনি ভাজোতে প্ৰায় সিজিয়ে যায়। এয়া ভজা হৈ গৈছে। আৰু এই পোলাওত আপোনালোকে ফ্লেভাৰৰ কাৰণে তেজপাত দিব পাৰে, ঘিউ দিব পাৰে, নিজৰ ইচ্ছা। মই তেজপাত নিদিয়াকৈয়ে বনাইছোঁ, লং ইলাচিটো দিছোঁ মই। এয়া ভজা হৈছে, অলপমান ঢাকি দিছোঁ। এয়া ভজা হৈ গ'ল। এতিয়া আমি গৰম পানী কৰি থোৱা আছে, গৰম পানীখিনি দিব লাগিব। অকণমান লৰাই লৈছোঁ, তাৰপিছত পানী গৰম কৰাখিনি দিম। এয়া খুব সুন্দৰকৈ ভজা হৈ গ'ল। পানীখিনি প্ৰায় এনেকৈ দিব লাগিব, অলপমান দিব লাগিব, বেছি নহয়। সৰহকৈ দিলে বেয়া হৈ থাকিব। মুখত দিব লাগিব যাতে চাউলখিনি ডুব খাইছে, সেইটো মন কৰিব লাগিব সুন্দৰকৈ। তাৰপিছত লাহেকৈ অলপ অলপকৈ লৰাব লাগিব যাতে চাউলখিনি ভাঙি নাযায়, সেইটো মন কৰিব লাগিব। এনেকৈ আৰু গেছৰ হিটটো কমাই দিব। এয়া প্ৰায় হৈ গৈছে, এতিয়া ঢাকি দিব লাগিব। আমাৰ ৰেচিপিটো এতিয়া বৰ্তমান তৈয়াৰ হৈ গ'ল। আপোনালোকে যদি ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব।